তো গাইছ ইয়াত মানে কাইলৈ ভাগৱত হ'বতো চব চাই লওক ৰেডি পূৰা মানে চাই লওক পূৰা ৰাইজ লাগি আছে কামত মানে আৰু আমি মানে কলগছ এয়া খুৰীহঁত মানে পূৰা কামত লাগি আছে মানে মানে কলগছ চুকুকৈ আহিছোঁ মানে আমি মানে দেই ত' কলগছ চুকুকৈ আহি আছোঁ মানে ভাগৱত আছিলোঁ বঢ়া চবেই কাম কৰিছে গাঁৱৰ চব ৰাইজ বিজি মানে চাওক পেণ্ডেল চেণ্ডেল বনাই ইয়াত চাওক ইয়াত মানে ৰিচিপশ্যন হ'ব মানে ৰাইজৰ মানে এই খোবা চাওক মাল খোবা এই খোবা আহিছে এইজনী চাওক ইয়াত কাইলৈ মানে ৰিচিপশ্যন আমাৰ হ'ব আমাৰ দায়িত্ব মানে আকৌ মানে আমাৰ গাঁৱৰ ছোৱালীবিলাক কাম বন নকৰে এনেই ৰখি থাকে চাওক এয়া আমাৰ গাঁৱৰ ল'ৰাবিলাক মানে আৰু আমি মানে মই আহি গ'লোঁ চাওক গামোচা পিন্ধি আছোঁ তলত ত' ঘৰলৈ যাওঁগৈ মানে দেই আৰে হ'ব মই দেখুৱালোঁ আমাৰ গাঁওখনৰ মানে হেৰিত বাৰু এইটো চাওক কামটো সেইটো মই কি কৈছোঁ নিজে বুজি পোৱা নাই মই মানে দেৰি হৈছেতো মোক ত' যাওঁগৈ দেই ত' এইখন মানে বৰা দোকানখন আমাৰ ইডলি চিপচিপি এইটো মাথা এয়া মানে আহি আছে মানুহ আৰু দেই ত' মানে ইয়াৰে খাব কাইলৈ যিটো আমাৰ নামঘৰো ইয়াৰ কাইলৈ ভাগৱত চ' মই মানে থাকিব নাই মোৰ কাম আছে ঘৰত যাওঁ কালি কলগছ পুতি থৈ আহিলোঁ গেটত ভাগৱত হৈছে আমাৰ গাঁৱতো ত' আজিৰ পৰা মানে ভাগৱত ষ্টাৰ্ট চ' ভাগৱত ভ্ৰমণ হ'লেই গ'লেই চব মানে মই আৰু ইহে যোৱা দেৰি কৰিলোঁ ত' এতিয়া গৈ আছোঁ তালৈ চাৰৰ ভিডিঅ'টো আজি সেই ভাগৱত আৰু আমাৰ নামৰে দেখিব মানে আজি হাতখন লুকাই আছে লাজ কৰিছে অলপমান ত' চাৰৰ ভিডিঅ'টো আমাৰ ভকতসকলে ইয়াত বহি আছে মানে আমাক এখন এনেকুৱা হৈ গ'ল চাওক কলগছ কালি আমি যে শ্ৰীমন্ত মই লৈ আহিছিলোঁ চৌকাৰী চাই লওক কালি আমি এনাই কলগছ পুতিছে ৰাস্তাত গাইজ ভাগৱত মানে এপাক ঘূৰি আহিলোগৈ এনেকৈ চাৰিআলি হৈ ত' আমিও যাওঁ বলক পিছে পিছে আমি যাওঁ মানে এতিয়া পিছে পিছে বিশাল মই কাটিক দা আছোঁ ত' যাওঁ আমিও এপাক ঘূৰি চাই লওক ভাগৱতত কিমান মানুহ আছে এই পিছফালে চাই লওক কামনাই কৈ আছে দেখুওৱা বুলি পিছফালে কিমান মানুহ আছে এবাৰ মানে বহুত বেছি মানুহ আছে আমাৰ ইয়াত চাওক গোটেই এক ৰাউণ্ড কিমান মানুহ আছে চাওক একো শুনাই পোৱা নাই আছোঁ গতিকে মই কৈ দিছোঁ ভয় জেগা কৈ দিছোঁ একো শুনা নাই A few moments later. আৰু এনেকৈ ঘূৰি আহি ভাগৱত ভ্ৰমণৰ পৰা নামঘৰত সোমালে ৰাইজ যেতিয়া প্ৰসংগ হ'ব নাম হ'ব চ' আমি সেইফালে অলপ বহিমগৈ আমাৰ ইয়াত মানে নামত নবহোঁ আমি চ' এইফালে অলপ বহিম চাওক মানে আমি ভাগৱত ভ্ৰমণত যাওঁতে উঠা মোনা লাগিব মোক কৰি শুনাবোৰ প্ৰসংগ হ'ব ৰাইজ চব বহি আছে বিশালে এটা বনাইছে হেৰি বাথৰুম দেই বাথৰুম হেৰি পেচাব কৰা ঘৰ বনাইছে এই বনাইছে কাম একো নাজানে দেখুৱাই দিমহে মই পেচাব কৰা ঘৰটো কেনেকুৱা লাগিছে ক'ব চাৰিটা ইঞ্জিনিয়াৰ মিলি বনাইছে হে যেনে মানে ঢাকা যাবহে নেকি
কামনা মেইন না চব ভিডিঅ'ত কামনা মেইন চাহ আনিব দিছে দেই বিশাল এই ক'ত যা তই চাহ খাব যাওঁ এই লৈ যায় ক আনি আছো বিশালে চাহ লৈ আহি গ'ল চ' চাহ খাম বহি বহি মানে এলাহ লাগিছে ভাগৱত ভ্ৰমণ কৰি আহিলে না নাম গাইছে এতিয়া আমি ইয়াত মানে ৰখি আছোঁ এইটো পাৰ্থ জগদীশ বাবুই ভ্লগ বনাই আছে ময়ো বনাইছোঁ মই চাহ খাইছোঁ লগতে ৰাতিপুৱা চাহ খোৱা নাই ন চাহ খাই লওঁ তাৰপিছত ৰাতি ভাগৱত হ'ব ভাগৱত দেখুৱাম মানে মই মোবাইলে ধৰিম না চাহে ধৰিম পিঠাই ধৰিম মানে এই অৱস্থা নিকা আছে মোৰ এটা ক'ব ধৰিব নিয়ে মোৰ গাটো পৰি গৈছে মানে উপায় নাই দেই ভ্লগ দিন মানে না আজি ইয়াত ভাগৱত হৈ থাকিব ৰাতি দেখুৱাম আমি এতিয়া চাই যাওঁ কেতিয়া মই চাই লওঁ ন সন্ধিয়া হৈ গ'ল এতিয়া চাকি বন্তি জ্বলাব লাগে চাৰিআলি পৰা আহি পাই গৈছোঁ দেখিছোঁ চাকি জ্বলাই আছে মানে বাহঁতে চাকি গোটেই ৰাস্তাটো মানে চাকি জ্বলাই দিয়ে বহুত ভাল লাগিব ন দেখিব তেতিয়া যাওক চাকি জ্বলাইছে তাত ভাগৱত ব্যাখ্যা হৈ আছে চাৰিটা বস্তু যেতিয়া নিয়ন্ত্ৰণ হ'ব প্ৰথমতে আহাৰটো নিয়ন্ত্ৰণ হোৱাৰ লগে লগে নিদ্ৰা নিয়ন্ত্ৰণ হ'ব আৰু নিদ্ৰা নিয়ন্ত্ৰণ হোৱাৰ লগে লগে ভয়টো নিয়ন্ত্ৰণ হ'ব আৰু ভয়টো নিয়ন্ত্ৰণ হোৱাৰ লগে লগে মৈথুন অৰ্থাৎ আমাৰ যিবিলাক সৃষ্টি কাৰ্য এইবিলাকো নিয়ন্ত্ৰণলৈ আহি যাব সেই গতিকে যিজন প্ৰহ্লাদে আজি একান্ত চিত্তে কায় মনো বাক্যে প্ৰভু ভগৱন্তক সমস্ত শৰীৰ অৰ্পণ কৰিব পাৰিছে তেনেকুৱা এজন প্ৰহ্লাদৰ বিষয়ে আমি অৰ্থাৎ প্ৰহ্লাদে যিবিলাক কৰ্ম কৰি শান্তি লভিব পাৰিছিল বা তেওঁক হয় দৈত্যকুলত জন্মগ্ৰহণ কৰিছিল তেওঁৰ দেউতাক হিৰণ্যকশিপুৱে হয়তো তেওঁক দেখিব নোৱাৰে ইয়াক পদৰ জৰিয়তে কৈছে তেওঁৰ ওপৰত বহু অন্যায় অত্যাচাৰ অৱলম্বন কৰিব বিচাৰিছে এতিয়ালৈ পৰা নাই কৰিবগৈ কিন্তু তেনেকুৱা এটা প্ৰচেষ্টালৈ আহি আছে সেইজন প্ৰহ্লাদৰ বিষয়ে আমি জানিবলগীয়া হ'লে আমি নিজকে প্ৰহ্লাদ সজাবলগীয়া হ'লে কি কৰিব লাগিব জানেনে পানী মৰি গ'ল পানী পিয়াহত জুই মৰি গ'ল জাৰত 900 টকা ডিঙিত বান্ধি লৈ বুঢ়া মৰি গ'ল ধাৰত গম পাইছেনে আমি পূৰ্বতে আৰু নামঘৰত এনেকৈ ভাগৱত ব্যাখ্যা হৈ আছে আৰু এইফালে আমাৰ ইয়াত পাকঘৰত লাগি গ'ল ৰান্ধনি এইফালে জান দাহঁত আছে জোন দাদা তাৰপিছত এইফালে সুভাষ দাহঁত বহি আছে কাৰ্তিক দা বহি আছে এইফালে ভাত বনাই আছে তাৰপিছত এইফালে চব্জি কাটি আছে A few moments later. আৰু আমি এইফালে আহি গ'লোঁ ভাত দিবলৈ ভাত দি আছোঁ ৰাইজ বহি গ'ল চব চব্জি দালি চালাড ভাজি চব হৈ গ'ল আমাৰ ৰাইজ আহি বহি আছে ভাত খাই আছে খোৱাবিলাকে চাই থাকক ন ভিডিঅ'টো বাবু আৰু জগদীশ লাষ্টলৈকে লাগি আছে জগদীশ লাগি আছে ভাতো খালী হৈ গৈছে মানে ৰাকেশ জগদীশ আৰু সঞ্জয় বৰ্তমান লাগি আছে এইটো লাষ্ট ভাগৱত আমাৰ প্ৰথম দিনটো মানে চেষ্টা কৰি ভিডিঅ' বনাবৰ কাৰণে ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব এতিয়া ৰাতি ভাগৱত দিলোঁ